কিন্তু কালিক ভাল পাওঁ, পাই থাকি সদায় দোষ হৈ থাকি। কিবা এটা কোৱাৰ আগতে মগজুটো ব্যৱহাৰ কৰিবি। তই বুলি ক'বলৈ হাতত পাৰি চালাচোন। আপোনাৰ জন্মৰ 4 বছৰ আগত আপোনাৰ মাৰ আৰু এটা সন্তান জন্ম হৈছিলে। কিন্তু এইটো মৃত সন্তান আছিলে। এইটো মৃত আছে। আপোনাৰ মামাই সেই সন্তানটো মোক বিক্ৰী কৰিছিল আৰু মৃত বুলি কৈছিল। এইটো আপোনাৰ দাদা। মামাই বেয়া কাম কৰিব নকৰে। সি বিচাৰিছিল সম্পত্তিৰ উত্তৰাধিকাৰী প্ৰতিষ্ঠিত হওক। আপোনাক মাৰিবলৈ কোনোৱে বনাই আছে। নামানো মই। আহি গ'ল আচল মানুহ। তুমিতো ইয়াৰ সপক্ষে ক'বই। আমার দেউতাই সুইসাইড করা লাগছে। আপনার বাবা ও দাদা মিলে দেউতা হত্যা করে ফাঁসি লাগা বলে প্রমাণ করে। তাহলে সেইদিনা মই প্ৰশ্ন সুধিব। হেল্ল' ছাৰ নেটৱৰ্কটো হেল্ল' পাৰিলে ভাইটি পাৰি পেলা নহ'লে পৰিবাৰ ছোৱালী তাৰ চিলনীকে মাৰি পেলাব। বহুত ডাঙৰ গেমটো মাৰিলো মই তাত। মাৰিও পেলাব পাৰে। মইতো মোবাইলত এটা পঠিয়াই পৰিবাৰটো কালি উদ্ধাৰ কৰিব নোৱাৰিলে শান্তি নাপাব ভাইটি। ক'ত থাকিছে মা ক'ত থাকিছে? তই চিন্তা নকৰি মা তাত বচাই শেষ সুবিধা নাপায় ভাই। মই আৰু জীৱনত তোৰ পৰা কেতিয়াও একোৱেই নাই। মাৰ কাৰণে একো এটা কৰাৰ চান্স নাই মানুহ আছিল। তইতো বহুত কৰিছ মন বেয়া লাগিলে চাগে ভৌতিক কথাটো পাইছ। মাৰ চকু পানী গছি দিছ। পুনরায় বাদ দেনা বুঝছো না মোক ইমান ভাল লগা সুবিধা নালাগে ভাইটি। মই তোৰ আৰু মাৰ বেয়া বিষয়ৰ পৰা আঁতৰি থাকিবলৈ কৈছিলোঁ। সিহঁতক নামানিলে জীয়াই চিকাৰ উঠাই জ্বলাই পেলা বুলি কৈছিলোঁ মই তেনেকে। মোক সেইটো কথা ৰাখিবলৈ সেই বিজুলীৰ মূৰত পৰা এটা ৰিটাৰ্ণ কৰিবলৈ মোক সুবিধা এটা দিয়া পাইছিল। মই ভাইটি বুলি কোৱা নাই, মই ছাৰ বুলি কৈছোঁ। মোক সুবিধাটো দিবলৈ ছাৰ মোক সুবিধাটো দিয়া ছাৰ। আহি আছে আমার ভাইটি আহি আছে। কিবা এটা কব। আচ্ছা ডাঙৰ টোপনি জীয়াই আছে গম পাইছে যে কিবা এটা কব লাগিছে না। কোন জানিব মন গৈছে ন? দেখি মাকৰ মৰম দেখি যা ডাঙৰ গোটে গলে মামা মৰম কৈ দিয়ক সুশান্তৰ চিলনী চুৰ যাক এৰেষ্ট কৰিছিল কালি আৰু মোৰ বাপে কালিৰ বাবে মৰা নাছিল নহয়। নাই মৰা কালিৰ বাবে মোৰ বাপেৰ আৰু মই অনুমানিছো।
মানৱ অধিকাৰৰ কেছ কৰি সামাজিক হাইৰাণ কৰিছিলে 6 লাখ টকাত মাৰি পেলালো বাপেৰা মাৰি পেলালো আৰু তোৰ পুতেৰে সেই 6 লাখ টকা আমাৰ পৰা কাহিনী চৰকাৰী ঘৰলৈ থলে এটা আমি কাহি তোকো আৰু পুতেৰ আৰু এওঁ কলৈ যাব বুলি ভাবিছ এওঁ যাব ব্যৱসায় কৰিব